আউটপোষ্টৰ সেই বিশেষ মানুহজন আৰু আমাৰ মাজত নাই। অকালতে সকলোকে এৰি থৈ গুচি গ'লগৈ অজান দেশলৈ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টো পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, বেহাবাৰী আউটপোষ্টৰ সেই বিশেষ ব্যক্তিজন আমাৰ মাজত নাই। মোবাইলৰ স্ক্ৰীণত দেখা এই ব্যক্তিজন হয়তো আপোনালোকে চিনিব পাৰিছে। এখেতৰ নাম হৈছে বিদ্যুৎ বড়ো। তেখেত বৃক্কজনিত কাৰণত আমাৰ মাজৰ পৰা হেৰাই গৈছে। সঁচাকৈ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেখেতৰ অভিনয় হয়তো আপোনালোকে বেহাবাৰী আউটপোষ্টত চাবলৈ পাইছিলে। আপোনালোকেও প্ৰাৰ্থনা কৰিব তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে। ধন্যবাদ।